নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ কুমাৰে আৰ কে ৰায় ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক নিশ্চয় দেখুৱাম। এইয়া চাওক, এইটো নহয়, আমি ভাবিছোঁ নতুন ভিডিঅ'টো হ'ল আমাৰ এইটো পানী বটল, ঠাণ্ডা পানী। আপোনালোকে অলপ খাই দেখুৱালেহে গম পাব। পানীৰ টেষ্টটো বেলেগ, সকলোৱে পানী লাগে, হয় নাই বাৰু কওকচোন। আৰু এটা বস্তু দেখুৱাম আপোনালোকক, আনিছোঁ। এইটো টেমা। আমাৰ এই টেমাৰ ভিতৰত একো নাই, কিন্তু ইয়াৰ ভিতৰত আমি আৰু এটা বস্তু দিম। যেনিবা ধৰক, সেইটো হ'ল ডাঙৰ বস্তু। এইটো কুকুৰাৰ আণ্ডা। কুকুৰাৰ আণ্ডাটো আমি ইয়াৰ ভিতৰত দিম, আৰু ওপৰৰ পৰা আমি ইয়াৰ ভিতৰত আৰু কি দিম, ঠাণ্ডা পানী। এই ঠাণ্ডা পানীটো দিলোঁ। আমি নিয়মীয়াকৈ ইয়াৰ সমানকৈ ভৰাই দিওঁ, যাতে কণীটো ঢাক খাই থাকে। এইটো দিলোঁ। ইয়াৰ পিছত আমি 12 ঘণ্টা ফ্ৰিজত থ'ম। পানীটো নিশ্চয় আমি আইচ বক্সত থ'লে এইটো আমাৰ পানীটো আইচ হ'ব। কিন্তু আমাৰ এই আণ্ডাটো আইচ হ'বনে নহ'ব তাকে চাওঁ। যদি আইচ হয়, আমি সদায় কণীটো আমি উতলাই খাওঁ, বইল কৰি খাওঁ বা উতলাই খাওঁ, একেটাই বস্তু। আৰু আমি ফ্ৰাই কৰি খাওঁ, আমলেট বনাই খাওঁ, চব্জি বনাই খাওঁ। আজি আমি পানীটো ইয়াৰ ভিতৰত দি আইচ বনাই পিনে ভিতৰত যদি আণ্ডাটো আইচ হৈ গোট মাৰে, তেতিয়াহ'লে আমি আইচত ভৰোৱা কণী খাম। তেতিয়াহ'লে বলক আমি ফ্ৰিজত দিওঁ। এটা কথা মই ইউটিউবত চাইছোঁ, ধৰক আমাৰ কণীটো বোলে ফ্ৰিজত থ'লে কিবা বেক্টেৰিয়া হয়, বেক্টেৰিয়া বীজাণু হয়, কিন্তু মই নাজানো। কিন্তু দি চাওঁ, আজি দি চালে গম পাম আমি যে আণ্ডাটো কেনেকুৱা হয়। ভিতৰত যদি নিশ্চয় যদি আণ্ডাটো আইচ হৈ যায়, তেতিয়াহ'লে খাই টেষ্ট কৰি ক'ম আপোনালোকক। তেতিয়াহ'লে বলক আমাৰ ফ্ৰিজটো অন কৰোঁ। এয়া হ'ল আমাৰ ফ্ৰিজটো অন হ'ল। আমি ফ্ৰিজটোত আণ্ডাটো দিলোঁ, আৰু আমি টেম্পাৰেচাৰটো বঢ়াই দিওঁ। এতিয়া আমাৰ ইয়ালৈকে আমাৰ প্ৰচেছটো হৈ গ'ল। ধৰক আমি 12 ঘণ্টা চাম বা কিমান ঘণ্টাত হয়, আইচ হয়, তেতিয়াহ'লে আমি নিশ্চয় ইয়াক উলিয়াই পিনি খাই চাম বা টেষ্ট কৰি চাম। তেতিয়ালৈকে আপোনালোকক ক'ম, এইটো চাই লওঁ আইচ হয় নহয়। 8 hours later. তেতিয়াহ'লে বলক, আজি আইচ হৈছে নাই তেতিয়াহ'লে চাওঁ বলক। আমি ফ্ৰিজটো অন কৰোঁ। আৰু তাৰ লগতে মই কালি পানী বটলো এটা ভৰাই থৈ দিছিলোঁ, যাতে কালি নহয়, ধৰক এতিয়া এই 12 ঘণ্টা কৈছিলোঁ, 12 ঘণ্টা নাই হোৱা, ধৰক 8 ঘণ্টা বা 7 ঘণ্টা হৈছে। এইয়া হৈছে আমাৰ আণ্ডাটো, দেখিছে আইচ হৈ গৈছে। তেতিয়াহ'লে বলক লৈ যাওঁ ইয়াক, আৰু তাত আমি আণ্ডাটোক ফুটুৱাই চাওঁ। তেতিয়াহ'লে বলক লৈ যাওঁ, আৰু তাত কি হয় আণ্ডাটো ফুটুৱাই চাওঁ। আমাৰ এই লৈ আহিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া ইয়াক উলিয়াই পিনি চাওঁ আমাৰ আণ্ডাৰ ভিতৰতটো আইচ হৈছে নহৈছে। তেতিয়াহ'লে বলক আজি উলিয়াই চাওঁ। ইয়াক আমি কটাৰী লৈ আহিছোঁ। বহুত টান হৈ আছে আমাৰ আইচটো। বহুত ঠাণ্ডা হৈ আছে, দেখিছে আপোনালোকে। ইয়াৰ ভিতৰত সোমাই আছে আমাৰ এই আণ্ডাটো। এই গৰমত কিন্তু আইচ লাগিলে বহুত ভালেই লাগে। বহুত টান হৈ আছে। বহুত ঠাণ্ডা হৈ আছে আইচটো। প্লেটটো এটা আনি দিয়াচোন। আমাৰ আণ্ডাটো ভিতৰত ফুটুৱাই চাম কি হৈছে।
আমাৰ আণ্ডাটো আইছে নহ'লচোন। আমি এটা কথা বুজিব নোৱাৰিলোঁ, আমাৰ ধৰক এই কণীবোৰ আইচ নহয় কেলে? এইটো কি বস্তু থাকে যে আইচ নহয়? আমাৰ পানীটো গোটেই আইচ হয়, কিন্তু আমাৰ এই আণ্ডাটো আইচ নহ'ল, দেখিছেনে? এই প্লেটত থৈ দিছোঁ, দেখিছেনে? পানীটো গোটেই আইচ হ'ল যদিও কিন্তু আণ্ডাটো আমাৰ আইচ নহ'ল। আজি গম পালোঁ ধৰক আমাৰ আণ্ডাবোৰ যে আইচ নহয়, পানীটো যেনিবা আইচ হৈ গৈছে, এইটো দেখিছে আপোনালোকে নিশ্চয়। এই গৰমত আইচ লগাই কি ভাল লাগিছে। মই ভাবিছিলোঁ এই আণ্ডাটো আপোনাৰ আইচ হ'ব বুলি, এই উতলা আণ্ডাটো লিখি আইচ হ'ব, যে খাই টেষ্ট কৰিম, কিন্তু এই দেখিছে নহয় আপোনালোকে আণ্ডাটো একোৱেই নহ'লচোন। ইয়াক খাইনো একো লাভ নাই। ঠিক আছে বাৰু, আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।